স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ব্লগলৈ। আপোনালোকে চাই থাকক। মই আছোঁ বৰ্তমান গংগা যমুনা পাৰ্কত। এই পাৰ্কখনত কি কি বস্তু আছে গোটেইখিনি দেখুৱাই যাই থাকিম আপোনালোকক। শেষলৈকে একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাই থাকক। লগতে ভিডিঅ'টোত একদম লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবাৰ বহুত কমি আছে, গোটেইখিনি আপোনালোকে কৰি দিয়ক। আৰু লগতে ভিডিঅ'টো কেনেকুৱা হয় কমেণ্টত জনাব গাইজ। মই বহুত আশা কৰোঁ আপোনালোকৰ পৰাই। ভিডিঅ'টো চাই থাকক, চাই যাই থাকক একদম। আহক সোনকালে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই আছোঁ এতিয়া গংগা যমুনা পাৰ্কত আৰু গোটেইখিনি দেখুৱাম আপোনালোকক, চাই যাই থাকক। আৰু ভিডিঅ'টো কেনে হৈছে আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব। লগতে আৰু আপোনালোকে যদি চাব আহিব বিচাৰে, বেছি দূৰত নহয়, আপোনাৰ জাগাৰ পৰা চাউলখোৱা বুলি কয়, মুকালমুৱা যাই থকা ৰাস্তাতে, চাউলখোৱা ৰাস্তাটোতে হয়। নলবাৰীতে লাগি থকা এখন ওচৰ চুবুৰীয়া বুলি ক'ব পাৰে আপোনালোকক। একদম মুকালমুৱালৈ যোৱা চাউলখোৱাতে আপোনালোকৰ এইটো পাৰ্ক আছে। বহুত তাৰমানে বিভিন্ন ধৰণৰ বস্তু আছে, লগতে ঘোঁৰাও দেখা পাব আৰু বহুত বিভিন্ন ধৰণৰ বস্তু আছে। বহুত ডাঙৰ এৰিয়া হয়, বহুত ডাঙৰ এৰিয়া এখন পাৰ্ক হৈছে। এইখন পাৰ্ক চাবলৈ তাৰমানে বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহি আছে চাবৰ কাৰণে, আৰু চাই বহুত ভালো পায়। বহুত বিভিন্ন ধৰণৰ বস্তু আছে। আপোনালোকক মই আজি গোটেইখিনিয়ে দেখুৱাম, আপোনালোকে চাই থাকক। ভিডিঅ'টো শেষলৈকে চাই থাকক একদম, গোটেইখিনি মই দেখুৱাম। আৰু আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লগতে বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আহিব লগা হ'লে মোক কণ্টেক্ট কৰিব, মই গোটেইখিনি আপোনালোকক এড্ৰেছটো দি দিম, আপোনালোকে আহিব পাৰিব। একদম ধুনীয়া, একদম বঢ়িয়া হয়। এই চৰাইবিলাক মোৰ পিছফালে কেনেকৈ আহিছে চাওকচোন। একদম তাৰমানে অহাৰ লগে লগে একদম তাৰমানে চিনাকি হৈ যায়। চৰাইৰ পৰা একদম হাঁহৰ পৰা গোটেইখিনি বস্তু চিনাকি হৈ যায়। কেনেকৈ মোৰ পিছে আহিছে চাই থাকক। মোক দেখা পাই তাৰমানে ইয়াতে একদম ভিডিঅ' যি চাব আহিছে, মোৰ একদম তাৰমানে গোটাই জুম লাগি গৈছে একদম। চাই লওকচোন। চাওক, ইমান ধুনীয়া এটা পৰিৱেশ, চাই লওক। ইমান ধুনীয়া এটা পৰিৱেশ একদম তাৰমানে মই অহাৰ লগে লগে একদম মোৰ একদম পিছে একদম দৌৰি আহিছে একদম গোটাইখিনি পোৱালিয়ে। চাই লওক, একদম খেদিলেও নাযায়, যা খেদিলেও নাযায়। একদম কাষতে একদম মানুহ একদম চিকিউৰিটি গাৰ্ডৰ দৰে একদম থাকে। চাই লওকচোন ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকৰ। গাইজ, ভিডিঅ'টো অলপ লম্বা হ'ব, শেষলৈকে চাই থাকিব ভিডিঅ'টো আপোনালোকে, কাৰণ আপোনালোকক গোটেইখিনি দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ'টো লম্বা হ'বলৈ যাইছে, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। একদম গোটেইখিনি আপোনালোকক মই আজি দেখুৱাই যাম। কাৰণ মই আগত এটা ভিডিঅ'ত আপোনালোকক মই কৈছিলোঁ, মই তাৰমানে অহা নাছিলোঁ, একদম বাহিৰৰ দৃশ্যটো দেখুৱাইছিলোঁ। এতিয়া মই ভিতৰত আহিছোঁ। আজি ভিতৰত কি আছে গোটেইখিনি দেখুৱাম, আপোনালোকে চাই থাকক। মোৰ লগত আহিছে আজি কোনে বুলি ক'ম আৰু, মোৰ ৱাইফে। চাই লওক, এইটো মোৰ ৱাইফকো লৈ আহিছোঁ। ৱাইফো তাৰমানে আজি চাম বুলি আহিছে, লগতে মোৰ বাচ্ছাটোকো লৈ আহিছোঁ। কিবা এটা কৈ দিয়ে, কিবা এটা কৈ দিয়ে আৰু লাইক কৰিব লাগে, কৈ দিয়ে ভিডিঅ'টোত। কৈ দিয়ে ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব লাগে। লাইক কৰি আছে গাইজ, লাইক শ্বেয়াৰ কৰিব লাগে, কৈ দিয়ে ভিডিঅ'টোত দেই। কৈ দি লাইক শ্বেয়াৰ কৰিব লাগে, কমেণ্ট ছাবস্ক্ৰাইব কৰিব লাগে, কৈ দি। এতিয়া আমাৰ খোৱা হ'ল, চাওমিন খাই দিলোঁ, একেবাৰে গোটেইখিনিয়ে খাই দিলোঁ। এতিয়া আহক আৰু কি দেখুৱাব পাৰোঁ, চাই যাই থাকক। আহকচোন, চাওঁ আৰু কি দেখুৱাব পাৰোঁ আপোনালোকক। ইমান ধুনীয়া এটা দৃশ্য, আপোনালোকে চাই থাকক।
একদম তাৰমানে একদম ইমান ধুনীয়াকৈ তাৰমানে পাৰ্কখন সজাইছে, তাৰমানে একদম ক'ব নোৱাৰে, একদম ভাষা নাই ক'বৰ কাৰণে। চাই থাককচোন, ইমান ধুনীয়াকৈ বনাইছে। তাৰমানে এইটো ঘৰিয়াল বুলি কয় নেকি, ঘৰিয়াল না কি বুলি কয় বা, এইটো ঘৰিয়ালে হ'ব চাগে। ডাইনাছৰ হয় এইটো। চাওকচোন ডাইনাছৰটো একদম ধুনীয়াকৈ বনাইছে। তাৰমানে একদম চাওকচোন গাইছ, একদম তাৰমানে বিভিন্ন ধৰণৰ বস্তু একদম তাৰমানে সজাই ৰাখিছে। এইটো আমাৰ আগৰ দিনত গৰু গাড়ী আছিল, ঘোঁৰা গাড়ী বুলি কৈ যেন, এইটো ঘোঁৰা গাড়ীও থৈ দিছে এনেকৈ তাৰমানে বিভিন্ন ধৰণৰ বস্তু সজাই থৈ দিছে। আৰু বিভিন্ন ধৰণৰ বস্তু আছে, আপোনালোকক মই দেখুৱাই যাই আছোঁ, চাই থাকক গাইজ। পুখুৰীটো বেলেগ দেই, কিন্তু একদম তাৰমানে একদম গোটেইকেইটা পুখুৰী একদম তাৰমানে মিল আছে। এইফালে দি যায় এনেকুৱা এইটো পুখুৰী পাইছে। চাই লওক, ইউটিউব ভিডিঅ' বনাই আছে, ৰিলচ বনাই আছে, চাই লওক, ৰিলচ বনাই আছে। মোৰ পৰিয়াল আহিছে, মোৰ চাই থাকক গাইজ। পিছে মোৰ পৰিয়াল, আগে মই। ক'ত উঠিছোঁ গাইজ, চাওকচোন একবাৰ, ক'ত উঠিছোঁ চাই লওক। ক'ত উঠিছোঁ। একদম মজা ফিলিংছ আহিব আৰু মজা একদম উঠি কেনে একদম চাই যাব। এটা লাগত মই আছে ধুই নি বুজাছ না এনে ফিলিংছ চাওক গাইছ, চাই লওক। আপোনালোকে ভাল ফিলিংছ লৈ আহক, আৰু ভাল ফিলিংছ লৈ কিনে একদম চাই একদম উভতি যাওক। একদম তাৰমানে একদম কি ক'ম আৰু, একদম এনেকুৱা বস্তু আছে নহয় গাইজ, আপোনালোকৰ একদম আহিবৰ ইচ্ছা যাব। চাই লওক, মই এতিয়া একদম পখিলাৰ কাষত, মই পখিলাৰ কাষতে আহিছোঁ গাইজ। চাই লওক, একদম কি ক'ম আৰু আপোনালোকক, চাই লওক গাইজ। আহকচোন, এইটো কি বস্তু চাই লওক গাইজ, কি বস্তু এইটো কি বস্তু চাই লওক, একদম দাঙি দিছোঁ মানুহ এইটো। চাই লওক গাইজ, কি বস্তু এইটো, চাই থাকক। আৰু বহু বস্তু দেখুৱাম, চাই যাই থাকক। একদম ধামাকা বস্তু এটা দেখুৱাবলৈ যাইছোঁ গাইজ, একদম লাষ্ট পৰ্যায়, একদম লাষ্ট বস্তু, একদম শেষত আপোনালোকক মই দেখুৱালোঁ। চাই যাই থাকক, এইটো কি বস্তু গাইজ, মোক ক'বচোন কমেণ্ট কৰি গাইজ, এইটো কি বস্তু হয়, কমেণ্ট কৰি জনাব মোক। আহকচোন চাওক, কি বস্তু এইটো, মোক কমেণ্ট কৰি জনাব। এইটো এনেকুৱা একটা বস্তু হয় গাইজ, ইয়াৰ তলেৰে পানী আহে, পানীবোৰ ইয়াত পৰে, একদম তাৰমানে ধুনীয়া, একদম নিজৰা, একদম ধুনীয়া নিজৰা হয় গাইজ। পানীটো ক'ৰ পৰা আহে আপোনালোকক মই দেখুৱাই যাই দিম। এই কইলটোৰ পৰা ফিটিং কৰা আছে পাইপ একডাল, এই পাইপডালৰ পৰা মটৰেৰে পানী যায়, তাত পৰে।
লাইন নাই গাইছ, লাইন থাকিলে মই দেখুৱাই দিলোঁ হয়। একদম এটা ধুনীয়া নাজাৰা, চাই লওক গাইছ, চাই লওকচোন আপোনালোকক। একদম মই দূৰৰ পৰা গোটাইখিনি দেখুৱাই যাই থাকিম, যিহেতুকে মোৰ GoPro লগতে মোৰ অন্য একদম কেমেৰা নাই। নতুনকৈ মই ভিডিঅ' বনাবলৈ যাই আছোঁ গাইছ, চাই থাকক। এনেকুৱা এটা নাজাৰা, চাই থাকক, চাই থাকক, চাই থাকক গাইছ। চাই থাকিলে চাই থাকিবৰ মন যায়, চাই থাকক। কি সুন্দৰ মৰম লগা এটা প্ৰাকৃতিক দৃশ্য গাইছ, চাওকচোন কেনেকৈ বনাই থৈ দিছে, কেনেকৈ বনাই থৈ দিছে গাইছ, চাই লওক। এইটো এটা ঘৰ, এই দুডাল গছ, এই বেৰা, কেনে বঢ়িয়া লগা একদম দৃশ্য, এটা প্ৰাকৃতিক দৃশ্য গাইছ। এই কাষত পাহাৰ গছ গোটেইখিনি আছে গাইছ, চাই লওক। ইমান মৰম লগা এটা দৃশ্য হয় গাইছ। কাষত এইটো নিজৰা আছে। আজিতে এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ গাইছ। সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব, আৰু লগতে ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব একদমেই নাপাহৰিব গাইছ। আজিলৈ বিদায়।